দুজনীৰে পৰা মাতে মই এতিয়া আহিছো হিমাংশুহঁতৰ ঘৰলৈ হেল্ল' গুড মৰ্নিং নমস্কাৰ সকলোকে আজি এটা বিশেষ দিনৰ বিশেষ কাৰ্যসূচীলৈ ওলাইছোঁ গতিকে বিশেষ দিনৰ বিশেষ কাৰ্যসূচীটো আৰম্ভণি গণেশ মন্দিৰত এবাৰ পূজা সোমাই পেলাই সেৱা এটা কৰি যাম বুলি ভাবিছোঁ বলক মন্দিৰলৈ যাওঁ সেৱা কৰোঁ শ্ৰী গণেশ ভগৱান হৈ গ'ল পূজা যাত্ৰা আৰম্ভ কৰোঁ খুব ভাল লাগিলে নামবোৰ ভালকৈ হৈছে আশা কৰিছোঁ ভাল হ'ব কি হ'ব কিহৰ কাৰণে গৈ আছোঁ কি নতুন আৰম্ভ কৰিবলৈ লৈছোঁ অতি সোনকালে গম পাব ব্লগৰ জৰিয়তে আহি পেলাই এতিয়া জখলা বন্ধা পাইছোঁ আৰু জখলা বন্ধাত অকণমান পেট পূজা কৰি লওঁ জখলা বন্ধালৈকে মই চলালোঁ এতিয়া জখলা বন্ধাৰ পৰা বেলেগ এজন দাদা আহিছে অকণমান হেল্প কৰিবলৈ তেওঁ চলাব চ' তেওঁ গাড়ীখন পাৰ্ক কৰি দিছে গৈ পেলাই পেট পূজা কৰি লওঁ কিবা এটা খাই লওঁ বলক আহি গ'ল ভেজ থালি শনিবাৰ হেল্ল' আমি এতিয়া ভাত পানী খালোঁ খাই বৈ এতিয়া আহি আছোঁ আহি এতিয়া মাংস আমি আৰু 2 ঘণ্টামান লাগিব আমি গৈ আছোঁ তিতাবৰলৈ কিয় গৈ আছোঁতো নকওঁ কিয় গৈ আছোঁতো অলপ দেৰিকৈ গম পাব ডিটেইলত গম পাব চ' এতিয়া কাজিৰঙা সোমাইছোঁ অথনি নগাঁৱলৈকে মই চলালোঁ নগাঁৱৰ পৰা আমাৰ বিশ্বনাথ চাৰিআলি পৰা মাহঁতৰ লগত থকা দাদা এজন আহিছে তেওঁ চলাইছে অকণমান মুক্ত মনেৰে বহিছোঁ শান্তি লাগিছে অকণমান বহি পেলাই গাড়ী চলাব জনা হোৱাৰ পাছত মানে বহিবলৈ নোপোৱা চ' গৈ আছোঁ ভিডিঅ'টো লাষ্টলৈকে চাব ব্লগবোৰ অলৰেডি দিবলৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে ভাল ৰেছপন্স দিছে তাৰ কাৰণে থেংক ইউ চাই থাকক আমি আহি মৰ্ধলি কছাৰী গাঁও পালোঁ আজি আচলতে অটো সময় শেষলৈকে ভিডিঅ'টো লৈ আহিলোঁ আজি আমি গুৱাহাটীৰ পৰা ওলাই পেলাই এই বিহুৰ সময়ত আহি পেলাই পাইছোঁ তিতাবৰ মৰ্ধলি কছাৰী গাঁৱত কাৰণ ইয়াত আমি এটা নতুন ইউটিউব চেনেলৰ কাৰণে কিছুমান নতুন কনচেপ্ট লৈ পেলাই কাম কৰিবলৈ আৰম্ভ কৰিছোঁ সেইটো ফুড তাৰ ট্ৰেভেল এনেকুৱা ধৰণৰ এক্সপ্ল'ৰ কৰি পেলাই এনেকুৱা ধৰণৰ হিন্দী আৰু অসমীয়াত থাকিব চেনেলটো নৰ্থ ইষ্ট অসম চেনেলটোৰ নাম গতিকে তাৰ কিছুমান কাম কৰিবৰ কাৰণে আমি আহিছোঁ অলৰেডি আহি পাই গ'লোঁ চ' ব্লগটো শেষলৈকে চাই থাকক তাতো কিছুমান সৰু সৰু ভিডিঅ' ক্লিপিংছ আপোনালোকে দেখিবলৈ পাব বাকীখিনি ইয়াৰ পিছত ইয়াৰ নৰ্থ ইষ্ট অসমৰ সংগতি ৰাখি পেলাই যিবোৰ ভিডিঅ' আহিব সেইটো নৰ্থ ইষ্ট অসম নামৰ যিটো ইউটিউব চেনেল তাত পাব গতিকে আমাক মৰম দিব
লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। ভালে থাকক, কুশল থাকক, হেপী ভোগালী বিহু। আহি পেলাই মৰ্ধলি কছাৰী গাঁও পালো। আমি এখেতসকলৰ ঘৰত আহিছো। সেয়া মাইনা দা আহিছে, ডাকি হৈ ললো। এসে মাইনাদাৰ বল, মাইনাদাৰ বৌ, এয়া মাইনাদাৰ মাক, এয়া বাইদেউ। আৰু আহি গ'ল যিহেতুকে বিহুৰ বতৰ, সেয়া পিঠা লাৰু ৰেডি। বিস্কুট লৈয়ে যাওঁ আৰু। মই এতিয়া আহিছোঁ হিমাংশুহঁতৰ ঘৰলৈ। হিমাংশুহঁতৰ ঘৰৰ গোটেই পৰিয়ালটোৰ লগত বহি পেলাই মই কথা পাতি আছোঁ। মোৰ লগত একদম কাষতে আছে আইতা। আইতাৰ লগত প্ৰথমতে চিনাকি কৰি দিওঁ। আইতাৰ এতিয়া কিমান হ'ল বয়স? 65 মান হৈছেগে। আইতাৰ চবতকৈ একদম ইউনিক, মই ভিডিঅ' বনাম বুলি সঁচাকৈ ভবা নাছিলোঁ, কিন্তু মই বনাব বিচৰা মেইন কাৰণটো হৈ গৈছে তেওঁলোকৰ 4জন ল'ৰা, আইতাৰ 4জন ল'ৰা, এগৰাকী ছোৱালী বিয়া দিলে। আৰু 4জন ল'ৰা আজিৰ ডেটত, আজিৰ সময়ত তেওঁলোক একেলগে থাকে। জইণ্ট ফেমিলি, 4জন ল'ৰা একেলগে থাকে ন? সেইটো কথাৰ কাৰণে মই প্ৰথমেই মানে ভবা নাছিলোঁ, যদিও মানে এই কথাখিনি আজিৰ যুগত জইণ্ট ফেমিলি পোৱাটো খুবেই কঠিন হৈ গৈছে। কিন্তু জইণ্ট ফেমিলিত থকাৰ কাৰণে তেওঁলোকৰ ইমান সুবিধা মই দেখিছোঁ। প্ৰত্যেকৰে সংসাৰবোৰ ইমান, আজি বিহু, কাইলৈ বিহুৰ দিনটোত তেওঁলোকে গোটেইখিনি একেলগে বহিছে আৰু এনেকুৱা পৰিৱেশ তেওঁলোকৰ সদায়ে হৈ থাকে। গতিকেতো আপোনাকে ধন্যবাদ দিব লাগিব। ভাল কথা। তাৰপাছত এইফালে আছে ডাঙৰ খুৰা ন, সকলোতকৈ ডাঙৰ, আৰু তেওঁৰ পৰিবাৰ, তেওঁৰ ছোৱালী আৰু ল'ৰাটো ল'ৰা। সেয়া হ'ল তেওঁলোক 4জন। তাৰপাছত এইফালে তাৰ 5জন সেয়া খুৰা, খুৰী, খুৰা ল'ৰা আৰু এওঁলোক 3জন আৰু সেইখিনি। এয়া হৈছে বিবেকক চিনিয়ে পায়। বিবেকৰ এটা চেনেল আছে, কি বুলি আছে বিবেক? বিবেক ট্ৰেভেলছ টেল। খুব ধুনীয়া তাৰ চেনেলটোত। খুব মানে যিবিলাক আমাৰ অথেণ্টিক কিছুমান কথা, যিবিলাক আমাৰ কিহৰ ওপৰত মেক্সিমাম বুৰঞ্জীমূলক কিছুমান জেগাৰ ওপৰত অসমখন এক্সপ্ল'ৰ কৰি পেলাই দেখুৱাই আছে। খুব ভাল ভাল কথা, নজনা কথা জানিব পাৰিব। মই আশা কৰিছোঁ মোৰ যিখিনি দৰ্শক, মোক যোনে ভাল পায়, মৰম কৰে, বিবেককো মৰম কৰিব। তাৰ চেনেলটো চাব, লাইক, ছাবস্ক্ৰাইব সেইখিনি আপোনালোকৰ ওপৰত, আপোনালোকে কৰে নকৰে, চাব। খালি চালেই গম পাব যে তাত সঁচাকৈ শিকিবলগীয়া, জানিবলগীয়া কিছুমান কথা দি থোৱা হৈছে। আৰু বিবেক হৈছে এওঁলোকৰ জেঠাইকৰ ল'ৰা। আৰু খুব ভাল লাগিছে মোৰ পৰিৱেশটোত বহি, সেইটো কাৰণে অকণমান সকলোকে চিনাকি কৰি দিলোঁ। আৰু মেইন যিজন মানুহ যাৰ কাৰণে আজি মই এইখিনি পালোহি, এই হিমাংশুৰ দেউতাক আৰু মাক ভিতৰত খাদ্য পাতি হেৰি কৰাত লাগি আছে। যেতিয়া ভাত খাবলৈ যাম তেতিয়া দেখাই দিম। আহিলে নেকি? হেল্ল', মোৰ থালিখন আজি দেখুৱাওঁ। একদম ইউনিক আৰু বিৰাট টেষ্টি, একদম অথেণ্টিক অসমীয়া থালি। এয়া হৈছে কুকুৰা মাংস, হাঁহৰ মাংস, এই দুখন ভাজি, দাইল আছিলে, আৰু এয়া হৈছে সাজ। আৰু সাজ ইয়াত নহয়, বাতিতহে দিয়ে। নালাগে এতিয়া, আচলতে বাতিত দিয়ে। আৰু এয়া হৈছে পলু ন, মোৰ বিৰাট প্ৰিয়। আহক মই অকণ খাই দেখুৱাম। চকু পানী ওলাই গ'ল। ঠিক আছে, হয় নেকি? এইটো পুৰা বৰা চাউল দি বনাইছে ন? বৰা চাউলৰ ইমান মিঠা বনাইছে কিয়? মিঠাটো বেছি দিলে চাগে। দিনটো এনেকৈ পাৰ হ'ল। এতিয়া মই আচলতে আজি গোটেই দিনটোৰ কাৰ্যসূচীখিনি এবাৰ কৈ যাওঁ। আচলতে আজি মই তিতাবৰ আহিছোঁ। তিতাবৰৰ হিমাংশু, মোৰ যোনজন মেনেজাৰ মোৰ লগত থাকে, তেওঁলোকৰ ঘৰলৈ।
তেওঁলোকৰ গাঁৱলৈ ভোগালী বিহু উদযাপনৰ কাৰণে। গতিকে দিনটো আহি কেনেকৈ পাৰ কৰিলো, কি কৰিলো আপোনালোকক দেখুৱালো। আৰু এতিয়া হৈছে গুড নাইট আৰু এতিয়া হৈছে গুড নাইট টাইম। মই আহি আচলতে ফ্ৰেছন আপ হৈ মেলি আজৰি হৈ এতিয়া বিচনাতে উঠিলো, কিন্তু সেইখিনি ৰেকৰ্ড কৰা নহ'লে। গতিকে ইয়াতে থাকিবলৈ দিছে এইটো ঘৰত। যথেষ্ট ধুনীয়া ঘৰ। ৰাতিটো ভালেই পাৰ হ'ব। গতিকে আজি ৰাতিপুৱা ওলাইছিলো 9 বজাত গুৱাহাটীৰ পৰা। লাইটটো অকণমান কম দেই। ৰাতিপুৱা 9 বজাত গুৱাহাটীৰ পৰা ওলালো। গুৱাহাটীৰ পৰা ওলাই ইয়াত পাওঁতে প্ৰায় 5 মান বাজিল। তাৰ পাছত আহি ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান কিছুমানত অংশগ্ৰহণ কৰিলো। তাৰপিছত ভোগালী বিহুৰ অনুষ্ঠানবোৰ চালো। তেওঁলোকে খুব ধুনীয়াকৈ আয়োজন কৰিছে। তেওঁলোকৰ লগতে এই সময়খিনি পাৰ কৰিলো। হিমাংশুহঁতৰ ঘৰলৈ গ'লো, খুব ভাল লাগিলে। এটা আদৰ্শ অসমীয়া পৰিয়াল, তেওঁলোকৰ পৰিয়ালটো দেখিলো, খুব ভাল লাগিলে। ইমান ডাঙৰ এটা পৰিয়াল আজিৰ সময়ত একেলগে আছে সকলোখিনি, খুব ভাল লাগিলে। খুব ভাল হওক তেওঁলোকৰ। খুব সুন্দৰকৈ অতিথি আপ্যায়ন কৰিলে। ধুনীয়াকৈ ভাত এসাঁজ খালো। খাই বৈ এতিয়া শুবলৈ আহিছো। ইয়াতে এঘৰ বৰমাহঁতৰ ঘৰত মোক থাকিবলৈ দিছে। গোটেইখিনি খুব ধুনীয়া এৰেঞ্জমেণ্ট কৰি দিছে। আহি পাই খুব ভাগৰ লাগিছে। ফ্ৰেছ হ'লো, গা চা ধুলো। আৰু এতিয়া আচলতে বেছি দীঘল কৰিব নোৱাৰো ভিডিঅ'টো, আৰু কৰিবলগীয়া একো নাই। এতিয়া গুড নাইট টাইম। সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছো। ভোগালী বিহুৰ বহুত শুভেচ্ছা পুনৰবাৰ জনাইছো। ভিডিঅ'বোৰ চাই থাকিব, শেষলৈকে চাব। বেলেগ ধৰণৰ কিবা যদি এনেকুৱা ৰিকুৱাৰমেণ্ট থাকে অনুগ্ৰহ কৰি কমেণ্টত জনাব। আপোনালোকৰ লগত কথা বতৰা পাতি খুব ভাল লাগে। এনেকৈ থাকিবলৈ পালেও ভাল লাগে। সময়খিনি বেলেগ ধৰণে অতিবাহিত হয়। মোৰ বেলেগ একো কথা নাই। আপোনালোকৰ লগত আচলতে অলপমান সময় পাৰ কৰাটো এটা মোৰ আশা। আৰু নতুনকৈ এটা চেনেল ষ্টাৰ্ট কৰিছোঁ, নৰ্থ ইষ্ট অসম বুলি। চেনেলটো চাব, লাইক কৰিব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব সেই চেনেলটোৰ যোগেদি, আৰু কিবা বিশেষ যদি আপোনালোকে মোৰ পৰা বিচাৰে। গতিকে সেই চেনেলটো মই অকল জড়িত নাই, মোৰ লগত কেইবাজনো জড়িত হৈ আছে। আমি সকলোৱে মিলি যোগাত্মক প্ৰচেষ্টাৰে এই কামভাগ আৰম্ভ কৰিছোঁ, কামটো আৰম্ভ কৰিছোঁ। তাৰ আজি আৰম্ভণিৰ দিন। খুব ভাল লাগিছে সময়খিনি। আচলতে ব্যস্ততা কেনেকৈ বঢ়াব পাৰি জীৱনত, সেইটো বহুত ইম্পৰ্টেণ্ট কথা। সময়বোৰ খুব ভাল হওক, পজিটিভলি পাৰ কৰক দিনবোৰ, সময়বোৰ। আৰু আশীৰ্বাদ কৰিব। নতুন ধাৰাবাহিক এখনৰ কাম কৰি আছো, সেইটো আপোনালোকে গমেই পাইছে। অতি শীঘ্ৰেই আপোনালোকে দেখিবলৈ পাব ৰেঙনি চেনেলৰ যোগেদি, হিয়াৰ এপাহি গোলাপ। গতিকে সেইখনো চাব। বাকী মোৰ যিখিনি এনেকুৱা ধৰণৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাখিনিও আপোনালোকে চাই থাকিব। বাকী দিনবোৰ এনেকৈ পাৰ হওক। ভোগালীৰে সকলোৰে জীৱনত ভোগ চিৰস্থায়ী কৰক, সদায় ভোগী হৈ থাকক। লগতে মেজিৰ জুয়ে দুৰ্গতি নাশ কৰক। খুব ভাল হওক সকলোৰে। থেংক ইউ। গুড নাইট। ভালে থাকক, কুশলে থাকক। বাই বাই। আৰু তেখেত যিহেতু কালিয়ে আমাৰ মাজত আহি উপস্থিত হৈছিলেহি, কালিৰ পৰা ভালেকেইটা কাৰ্যসূচীত তেখেত আমাৰ মাজত অংশগ্ৰহণ কৰিছে। আৰু কালিৰ পৰা বৰ্তমানলৈকে তেওঁলোক কেনেকুৱা পালে আইতা আহিছে মোক লগ কৰিবলে। খালো মই ইয়াত নহয়, ঘৰতে খালো। অকল মোক লগ কৰিবলৈ আহিছে ন।
ভাল ল'ৰা দেই ঘৰত মেলি চাবাকে যে ইয়াত নালাগে হ'ব হ'ব কৃষ্ণ কুশলে থাকা ভালে থাকা দে আৰু যেন ক'ৰবাত মানে অভিনয় জগতৰ তুমি নাম কৰিব পাৰা বুলি কিবা দেই কৰবাত কষ্টখিনি সাৰ্থক হোৱা এইটো স্মৃতি হিচাপে একদম সদায় এনেকে কৰি ৰাখিম ভালকে ৰাখিম মনত পৰিব শ্বেয়াৰ কৰিলে অৱশ্যে পাৰ্ট লৈ ব্যৱহাৰ কৰিম মই দেখিম নহয় মোক খুব ভাল লাগিব বিহুতকে আগত আহিম ভাল লাগিলে